আমিও আমাৰ যেহেতু 9 তাৰিখে ভোটদানৰ দিন ধাৰ্য কৰা হৈছে আৰু সেইমতে আমিও এজ পাৰ শিডিউল আমি যিখিনি কাম কৰিব লাগে সেইখিনি কাম আমাৰ গোটেই আমাৰ হৈ গৈছে। আমাৰ আপুনি কোৱাৰ দৰে বা আপোনালোকে জানে অলৰেডি যে আমাৰ ঘৰে ঘৰে যিসকল বয়সস্থ 85+ বা যিসকল বিশেষভাৱে সক্ষম লোকসকলৰ যিটো হোম ভোটিঙৰ ব্যৱস্থা সেইখিনিও আমাৰ জিলাত ইতিমধ্যে আৰম্ভ হৈছে আৰু বাকী অন্যান্য যিখিনি যাৱতীয় কাম আমাৰ EVM প্ৰিপাৰেশ্যনৰ পৰা আৰম্ভ কৰি মেটেৰিয়েল প্ৰিপাৰেশ্যনৰ পৰা আৰম্ভ কৰি অন্যান্য যিখিনি কনষ্ট্ৰাকশ্যন সেইবিলাকো কাম আমাৰ এতিয়া বৰ্তমান চলি আছে আৰু এইবিলাক কামো প্ৰায় শেষৰ ফালে আহি আছে। না আমাৰ 4টা বিধানসভা আঁচনি আমাৰ গোটেই আমাৰ 865 আমাৰ ভোট কেন্দ্ৰ আছে আৰু এই 865 ভোট কেন্দ্ৰ সকলোতে আমি সকলো য'ত যেনেকুৱা লাগে আমাৰ পলিং পাৰ্টিৰ পৰা আৰম্ভ কৰি অন্যান্য বিভিন্ন চেলত যিখিনি মানুহ লাগে সেইখিনি গোটেই আমি লোৱা হৈছে। প্ৰায় সম্পূৰ্ণৰ ফালে আহি আছে আৰু কিছু কাম বাকী আছে আৰু 2 দিনত শেষ হ'ব। যেহেতু আমাৰ হাতত বেছি সময়ো নাই সেইমতে আমাৰ প্ৰায় চেলৰে কাম প্ৰায় আগবাঢ়িছে। 10টা বুলি নহয় আমাৰ কিছুমান কাম তাৰমানে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত শেষ হ'ব লাগে। গতিকে সেই কামটো শেষ নোহোৱালৈকে আমি ধৰক অকণমান কি কয় কামটো কৰি থাকিব লাগে। এইকাৰণে কেতিয়াবা ইলেকশ্যনৰ কামত এনেকুৱা কেতিয়াবা অলপ দেৰি হয়, কেতিয়াবা সোনকালে হয়। কিছুমান কাম যিটো টাইম বাউণ্ড আমি কাম কৰিব লাগে সেইটো কেতিয়াবা অকণমান দেৰি হ'লে আমি কৰা যায়। এইটো ফূৰ্তি মানে এইটো আমাৰ কৰ্মচাৰীসকলৰ এটা মাইণ্ডছেট প্ৰায় সকলোৰে আছে যে এইটো এটা ফেষ্টিভেল ধৰণৰ এটা উৎসৱমুখৰ পৰিৱেশ। আমাৰ বিশেষকৈ ডিচি অফিচ কাৰ্যালয়ৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন কৰ্মচাৰীসকল আহে। চ' সকলোৱে একেলগে কৰাৰ কাৰণে ইয়াত এটা ভাল এটা পৰিৱেশ এটা থাকে। বহুত মানুহ বহুত দিনৰ মনত ইয়াতে একেলগে পায়, একেলগে কাম কৰাৰ কাৰণে তেওঁলোকৰ মনতো এটা উৎসাহ এটা উৎসৱমুখৰ এটা পৰিৱেশ অট'মেটিক তেওঁলোকৰ মনতো আহি যায়। সেইকাৰণে না তেনেকুৱা নাই। আমাৰ বাহনৰ যিখিনি আমাৰ বিভাগ আছে ট্ৰেন্সপৰ্ট চেল তেওঁলোকে চাই আছে আমাৰ যিখিনি অসুবিধা আছে সেইখিনি ইতিমধ্যে দূৰ কৰিছে আৰু তেওঁলোকে সেইমতে প্ৰস্তুতি কৰি আছে। সুন্দৰভাৱে যাব আমি আশা ৰাখিছোঁ, আমি চেষ্টা কৰিছোঁ আমি সুন্দৰভাৱে যাবৰ কাৰণে যাৱতীয় যিখিনি কাম কৰিব লাগে সেইখিনি আমি কৰি আছোঁ।